নমস্কাৰ। প্ৰতিদিনে যৌন উত্তেজনা বৃদ্ধি পালেও কিছুমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগে। আজি মই আপোনালোকক 5টা সাৱধানতাৰ বিষয়ে ক'ম। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। মহিলাৰ ঋতুকালত সহবাস কৰিব নালাগে, কিয়নো ঋতুকালত সহবাস কৰিলে বহুতো দুৰ্ঘটনা বা কুফল পোৱাৰ সম্ভাৱনা থাকে। সেইকাৰণে ভুলতো মহিলাসকলৰ ঋতুচক্ৰৰ সময়ত কেতিয়াও সহবাস নকৰিব। 1 নম্বৰটো, ঋতুকালত যৌনাংগত বা বিশেষকৈ জৰায়ুত অধিক পৰিমাণে ৰক্ত জমা হৈ থাকে। তেনে সময়ত সহবাস কৰিলে জৰায়ুগিবাত সাধাৰণ খুন্দা লাগিলেই কষ্ট পাব পাৰে। ঋতুকালত সহবাসত লিপ্ত হৈ পৰিলে স্ত্ৰীৰ তলপেটত অসহ্যময় বিষ হোৱাৰ সম্ভাৱনা থাকে। 2 নম্বৰটো, ঋতুকালত স্ত্ৰীৰ যৌনাংগ উত্তেজিত হ'লে জৰায়ুত অধিক ৰক্ত জমা হৈ বেছি পৰিমাণে ৰক্তচাপ হোৱাৰ ভয় থাকে। 3 নম্বৰটো, ঋতুকালত সম্ভোগ কৰিলে স্ত্ৰীয়ে মনত বেজাৰ পাব পাৰে। 4 নম্বৰটো, ঋতুকালত ৰক্তচাপ হৈ থাকে। তেনে সময়ত সম্ভোগ কৰিলে কেতিয়াও তৃপ্তি পোৱা নাযায়। ঋতুস্ৰাৱৰ সুকীয়া গোন্ধ সকলো পুৰুষেও সহ্য কৰিব নোৱাৰে। সেইকাৰণে ঋতুস্ৰাৱৰ সময়ত বা ঋতুচক্ৰৰ সময়ত ভুলতো মিলন কৰা উচিত নহয়। 5 নম্বৰটো, ঋতুকালত সম্ভোগ কৰিলে পুৰুষাংগৰ জ্বালা যন্ত্ৰণা কৰাৰ ভয় থাকে। মাজে মাজে ৰাতি বিৰতি ল'লে যৌনাংগৰো বিশ্ৰাম হয়। ৰাতি বিৰতিৰ পিছত পুনৰ ৰাতিক্ৰিয়া কৰিলে বেছি আৰাম পোৱা যায়। অন্য সময়ত যৌনাঞ্চলত বিশ্ৰাম দিয়া সকলো দাম্পত্যৰ কাৰণে সহজসাধ্য নহয়, কিন্তু ঋতুস্ৰাৱত নিশ্চয় যৌনাঞ্চলত বিশ্ৰাম দিব লাগে। গতিকে সেই সময়ত বিশ্ৰাম দিয়াটো অত্যন্ত দৰকাৰ। ঋতুকালত স্ত্ৰীৰ জননেন্দ্ৰিয়ৰ প্ৰত্যেকটি স্বভাৱ প্ৰতিৰোধ শক্তি কিছু পৰিমাণে নিষ্ক্ৰিয় হৈ পৰে। জৰায়ুৰ ৰক্ত জমা হৈ থাকে। এনে অৱস্থাত জৰায়ুৰ ভিতৰলৈ বেমাৰ বীজাণু প্ৰৱেশ কৰি জৰায়ুৰ ভিতৰত জমা হৈ থকা তেজৰ সৈতে মিলি যোৱাৰ ভয় থাকে। বেমাৰ বীজাণুৰ সহজে প্ৰৱেশ কৰিব পাৰে পুংলিংগৰ দ্বাৰা। গতিকে ঋতুকালত সহবাসৰ পৰা বিৰত থকাই মংগল। আনহাতে কেনেবাকৈ যদি জৰায়ুৰ পৰা দূষিত ৰক্ত পুৰুষৰ মূত্ৰনলীৰ ভিতৰত প্ৰৱেশ কৰে তেতিয়া পুৰুষৰ প্ৰস্ৰাৱ বন্ধ হৈ পৰিব পাৰে বা প্ৰস্ৰাৱ কৰোঁতে জ্বলন-পোৰণ হ'ব পাৰে। হয়তো সুন্দৰভাৱে বুজি পালে এই ভিডিঅ'টোৰ যোগেদি। কিবা অসুবিধা পালে মোক তলত কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। তেতিয়াহ'লে আজিলৈ